দিয়ক বেমাৰ এই ডাক্তৰ স্টাৰ আইছি নে আহি আছে ফোন কৰিছো আহি আছে এই বেমাৰ হৈছে একদম বহুত বেমাৰ এই মোৰে বেমাৰে হৈছে কি হে গাই মানুহে দেখোন তেওঁলোক আহিছে বেমাৰ দেখো পুলিচৰ ঘৰত পলে শুনছো দেখোন আপুনি গম পালিয়ে এৰা এই মাধা পুলিচক তেওঁলোকৰ মজাটো চাওঁ দাউতি দাউতি ভাগাৰ লাগে কিমান আমিও চাওঁ আমি ইমান কম ধুনীয়া মানুহ নহয় বৰ কথা দেখোন হে কি কৈ আছে একখান পগলাৰ লগত কি বকি আছে হয়ো পগলাই দে কেনেকে চাই চাইছো আমাৰ গছনিতে আমাৰ ইমান বছৰে আজিলৈকে হয় দে আমাৰ সেইকাৰণে এতিয়ালৈকে ল'ৰা ছোৱালী হোৱা নাই 16 বছৰ তাই বিয়া পাতিলে কেনেকে চলি চলি হব মাত 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 পুলিচ পুলিচক মানে কামাহি খাতে দিম বৈ কাপোৰ দিয়া চাব না ডাবৰ চাব না নাই গৈছে আমি কেতিয়াও যাম পঢ়াইছো হৰমোহন স্যার যা পেশেন্ট মাতি দে স্যার আপনি মাতি লওক মই মাতিব লাগে হয় স্যার আপনি মাতি লওক মই পেশেন্ট মাতিব লাগিব ৰ তো সা পৰীক্ষা পেলাব স্যার ৰ'ব মই মাতি দিছো ৰ'ব স্যার পেশেন্ট নাম্বার 1 ফুলাৰাম কেও আছো আছো আরে গলা আই গলা ওই স্যার ঘুমবে পারোনে बोला बोला স্যার আচ্ছা তোমাৰ কি আছিল হে স্যার কি ঔষধ দি পঠাইছিল স্যার বেমাৰ চেমাৰ আকৌ ভালেই নহ'ল দেখোন স্যার আচ্ছা ঠিক আছে দিয়কছো আপোনাৰ পুৰণা প্ৰেছক্ৰিপশ্যন হল হয় স্যার আচ্ছা আপুনি এইকেইটা খাইছে হয় স্যার সব খাইছো স্যার গোটেইকেইটা খাইছে হয় স্যার আপোনাৰ পথ্য লিখাই আছিল জিয়াল মাছৰ জোল খাইছে এইটো হয় স্যার খাইছো কেনেকৈ খাইছে স্যার আমার এটা ভিতর আছিল স্যার ভিতরটোত মাছকেইটা থৈ দিছো স্যার সদায় একটা কাপ খাওঁ স্যার জোল সেইটোৰ পানীটো স্যার কি কয় হৰমোহন খালি পেটত খাইছে খালি পেটত উঠিয়ে হয় স্যার তথাপিতো ভাল পোৱা নাই স্যার বেমাৰ স্যার এখেতৰ বেমাৰ ভাল নহয় বেমাৰ এনে চেহেৰাটো ভাল হৈছে আগতকে পেটৰ দিকে ভাল হোৱা নাই আৰু তেওঁ জিয়াল মাছৰ জোলটো খাইছে চেহেৰা ভাল হৈছে হয় স্যার এতিয়া এওঁ খাইছে জিয়াল মাছৰ তাৰমানে ভেটুৱা এটা জীয়াই থৈ তাৰ পৰা এক কাপ খালী পেটতে মাৰি আছে স্যার এইটো ঔষধত ভাল নহ'ল স্যার এবাৰ এটা ভাল ঔষধ দিয়ক স্যার যাতে একেবাৰে ভাল হয় বেমাৰটো আচ্ছা এইবাৰ ভাল ধৰণৰ এটা ঔষধ দিছো হয় স্যার হা হয় স্যার এই ঔষধটো খাবা মিলৰ আগত বুজি পাইছা মিল স্যার আমার ওচৰত নাই একেবাৰে ডাক্তৰ ঘৰ নবত্তাতহে আছে স্যার তাতে যাব লাগিব সেইটো মিলৰ কথা কোৱা নাই আহাৰৰ আগত আহাৰৰ আগত স্যার আহাৰৰ আগত খাবা আচ্ছা জেঠ মাহত স্যার হ'ব স্যার আহাৰ জেঠত মই পুৰা খাম স্যার স্যার কি কয় এখেতে আপুনিয়ে কৈছে দেখোন স্যার এইটো আহাৰৰ কথা কোৱা নাই স্যাৰ আপোনাৰ কোনটো আহাৰ এই মানে খাদ্য খোৱাৰ আগত খাব দিছে ঔষধটো আচ্ছা হয় স্যার হয় হয় তুমি বুজাই দিয়া এওঁ গুলুগুল আছে যিটো দেখিছো স্যার এখেতে মানে খাদ্য খোৱাৰ আগত আপুনি ঔষধটো ব্যৱহাৰ কৰিব সেইটো কথা কৈছে ছাৰে ও আচ্ছা হয় স্যার হয় হ'ব স্যার খাদ্য খোৱাৰ আগত খাম এতিয়া স্যার যাওঁ নেকি স্যার যোৱা তাত ইমান স্যার ভাল হ'ব একেবাৰে পুৰা ভাল হ'ব নে ধুনীয়া আৰু নাকে হ'ব নে স্যার একদম ধুনীয়া কথা ছাৰে এবাৰ যোৱা বস্তুটো যোৱা হয় স্যার তাড়াতাড়ি হয় স্যার কি পেচেণ্ট আহে ছাৰ আপোনাৰ ওচৰত তাৰমানে এইবাৰ বেয়া হ'ব পাইছে নাই ক'ত কি খাই মৰি পেলাই আমি জেল খাটিব লাগিব তেনেকুৱাই মই ভাবিছো সেনেকুৱাই নেক্সটটো মাতি দিয়াছো মাতি নল'ব এইটো কি আছো হয় কৈছো স্যার সোমাব পাৰিবনে আহা স্যার এওঁৰ লগত ময়ো আহা স্যার এতিয়া আমি 4 বছৰে হ'লেছো বিয়া হবা আমি এতিয়া ল'ৰা ছোৱালী আকৌ মুখ দেখা নাই হয় নেকি এতিয়া বেলেগেও খাইছো লগেও খাইছো বেলেগেও আছো লগতো আছো তথাপিতো এতিয়া ৰাইজৰ মুখে লাগছি না নজৰে লাগছি আমি এতিয়া ল'ৰা ছোৱালী মুখ দেখা নাই এইবাৰ এতিয়া আপোনাৰ তাত 3 বাৰ হ'লা পইচা ভাঙি ভাঙি আহা
ইয়ানে কৈছা হয়নে কবি মই আছোনা চাহ বৰ ভাল হৰমোহন ছাৰ এওঁ দেখো ভিতৰত বেলেগ অনুভূতি ছাৰ কেনেকুৱা পাইছে কিন্তু ভয় খাই আছে এওঁলোকে ছাৰ ভয় খোৱাটো সঁচাই আছা হয় ছাৰ তাৰমানে আমি এওঁৰ বয়স 16 বছৰতে মই বিয়া কৰালো নহয় ছাৰ মোৰ এওঁৰ ওপৰত অলপ সন্দেহ আছে এওঁক একবাৰ পৰীক্ষা কৰি চাব নেকি আপুনি ছাৰ আপুনি এটা কাম কৰক তেখেতলোকে বেদত লৈ বলক তাতে ভালকৈ পৰীক্ষা কৰিব ঠিকে বেদত দিব লাগিব কি ছাৰ এই পৰীক্ষাহে কৰিম পৰীক্ষা কৰিব বেজি নিদিয়েতো নাই এওঁলোকক বাহিৰত পৰীক্ষা কৰিব দিয়া যাওক বহা বাহিৰত পৰীক্ষা কৰক ছাৰ ইয়াতে কিবা কৰি দিয়ক নাই হ'ব বাহিৰত পৰীক্ষা কৰি ল'বা তোমালোকে এইকেইটা টেবলেট খাবা হয় ছাৰ তোমালোকে এইকেইটা খাবা এইকেইটা লিখি দিছো এই দুটা পৰীক্ষা বাহিৰত কৰি ল'বা যোৱা এওঁলোকক পঠিয়াই দিয়া দিয়া তোমালোক এতিয়া যোৱা এতিয়া তোমালোক পঠিয়াই দিয়া তোমালোকে বাহিৰত পৰীক্ষা কৰি ল'বা কিমান মান তোমালোকৰ ভৱিষ্যত আছে যোৱা পইচা কিমান মান হ'ব বাহিৰত লেবৰেটৰী কৰিবা বেলেগ লেবৰেটৰী কৰিবা যোৱা ব'লা পইচা আমাৰ এই কিবা এটা মুখ দেখা পাম নে ভৱিষ্যত আছে ভৱিষ্যত আছে আমাৰ ল'ৰা ছোৱালী দি আহিবা এতিয়া যোৱা এই ছাৰক এটা ঠেঙত ধৰি নালাগে হৈছে যাওঁ ছাৰ যোৱা বাপৰে বাপ কি মানুহ আহে এইবিলাক নেক্সট মাতি দিয়াচোন হয় নমল দাস হয় আহা ছাৰ মাতিছে আহা অ নমস্কাৰ ছাৰ আহা গুড মৰ্ণিং ছাৰ বহা কি আছিল তোমাৰ হয় ছাৰ মই এটা সমস্যা লৈ আহিলো আৰু আপোনাৰ ওচৰত কি সমস্যা এতিয়া আমাৰ গাড়ীটো যাবা আজি 3 মাহ হ'ল 3 মাহ মই পুৱা দুপৰীয়া গধূলা ওলোৱা গাড়ীখিনি মায়ে মোকে দিয়ে খাবা খাই আছো ছাৰ আচ্ছা কিন্তু মোৰ স্বাস্থ্যটো অহা নাই স্বাস্থ্যটো ভাল হ'ব লাগে মায়ে কৈ আছে কিন্তু স্বাস্থ্য সেনেকে আছে এতিয়া মোৰ স্বাস্থ্যটো অহা নাই এতিয়া মই ভাবি পোৱা নাই ছাৰ গৰম গাখীৰ খাব লাগে নে ঠাণ্ডা গাখীৰ খাব লাগে আচ্ছা ঠিক আছে তুমি 500 টকা ফিজ দি লোৱাচোন 500 টকা কি হ'ল ছাৰ আমাৰ ফিজ ডক্টৰৰ ফিজ ছাৰ মই বেমাৰ দেখাব অহা নাই আপোনাক সুধবাহে আহিছো নহয় 500 টকা দিব লাগিব আমাক এইটো ডক্টৰী ফিজ আমাৰ গম পাইছে নে এইটো ডক্টৰী ফিজ ঠিক আছে মই বাৰু 500 টকা দি আছো আপোনাক আৰু মই প্ৰব্লেম এটা আছে প্ৰব্লেমটো আপোনাক সুধি লওঁ না প্ৰব্লেম তুমি সুধিব পাৰিবা হয় আমাৰ যিটো ফিজ ডক্টৰৰ যিটো ফিজ সেইটো দি লোৱা গুগল পে হয়নে ছাৰ আপোনাক এওঁ আৰু ওপৰত আচ্ছা ঠিক আছে তুমি সমস্যাটো কোৱাচোন হয় সমস্যাটো এইটো হৈছে যে মোৰ ছাৰ বাওঁলিন্দ আৰু সোঁলিন্দ শুকাই যাই আছে ক্ৰমান্বয়ে গাখীৰ যিমানে খাইছো সিমানে চুঙি যাই আছে ছাৰ কি কৰা যায় ছাৰ মানে সোঁলিন্দ বাওঁলিন্দ শুকাই গৈছে শুকাই যাই আছে ঘৰতে পৰীক্ষা কৰি লৈছা ছাৰ একেবাৰে সমস্যা আৰু গম্ভীৰ এওঁৰ বেমাৰ ধৰিবই পৰা নাই নহয় এওঁ পেচাবটো এবাৰ পৰীক্ষা কৰক উঠা 500 টকাটো দিয়া ছাৰ বিস্কুট দিয়া তুমি ছাৰ গুগল পে দিব লাগিব ছাৰ নহয় নহয় তুমি এতিয়া দিব লাগিব দিম ছাৰ মোৰ প্ৰশ্ন আছে আৰু কেইটামান প্ৰশ্নকেইটা কৰি ল'ব লাগিব আপোনাক কি বদমাছৰ লগত পৰিলো এৰা প্ৰশ্ন তুমি পাছত কবা আগতে প্ৰশ্নটো মই সুধি ল'ম আপোনালোকে উত্তৰ দিব মই পইচা দিম আচ্ছা কোৱা তোমাৰ কি প্ৰশ্ন আছে 2 মহীয়া চলি দাঁত গজনে নগজে ছাৰ বদমাছ আছে 2 মহীয়া চলি আচ্ছা নগজে কোৱা কি আছে শ্ৰীকৃষ্ণৰ পুতনাৰ কেনেকা কামাই মাৰিলা ছাৰ দেখিছে আপুনি একেবাৰে ঘূৰাই পকাই মুঠা আপোনাক পইচা নিদিয়া বাহানা কৰি আছে পইচাটো দি লোৱা পইচা দিম ছাৰ পইচাটো দি লোৱা মই গুগল পে আপোনাক মাৰি দিয়ে গুগল পে নাহে আমাৰ ইয়াতে কেছ পইচা দিব লাগিব কেছ পইচা দিয়া তুমি ঠিক আছে ছাৰ উত্তৰকেইটা দিয়ক মই কেছ টকা দিম আমি ইয়াতে ভাগৱতৰ অৰ্থ নকওঁ আমি চিকিৎসা কৰো হয় নে নহয় সেইটোৱেতো কথা আমি ইয়াতে চিকিৎসা কৰে ছাৰে চিকিৎসা কৰে বাঢ়ি কৰি দিয়া বাঢ়ি কৰি দিয়া ঠিক আছে ছাৰ হ'ব এইটো প্ৰশ্ন উত্তৰ নালাগে আৰু এটা কওকচোন ছাৰ এই চুলি দি ছাৰ মোৰ এইটো হ'ল কলা কৰিব নে নকৰিব চুলি তোমাৰ বাপে জন্ম কেনেকে দিছিল সেইটো তুমিহে জানিবা নহয় ছাৰ ভুল বুজি আছে এখেতৰ মেণ্টেল ৰোগ আছে ইয়াক বাঢ়ি কৰি দিওঁ নেকি নহয় তেওঁৰ চুলিৰ কাপটো বাপকৰ কিজানি কপিলা আছিল জেনেটিক তোমাৰ এইটো জেনেটিক নহলে মাথা কোনো ওলাইছে মেণ্টেলত যাব লাগিব
তুমি যোৱা যোৱা পইচা পইচা এইবিলাক নহয় ফেৰি দিয়া সমস্যা দেখিছা ছাৰ এইবিলাক কথা বদমাছ ঠিক আছে আজি অফিচ ছুটি টাইম হ'ল আৰু বাকীবিলাক মাতি দিলো নেকি আজি নালাগে আৰু বেলেগ ডিউটি